আমি ধান আনিবলৈ গৈ আছোঁ। নমস্কাৰ প্ৰথমে মই ত্ৰিবেণী আপোনালোকৰ আগত আকৌ এটা মোৰ নতুন ভিডিঅ' লৈ পেলাই মানে হাজিৰ হৈছোঁ ত্ৰিবেণী স্পেচিয়েলত। তো আজি আমি ধান আনিবলৈ গৈ আছোঁ পথাৰলৈ। ধানৰ আগ মানে আমাৰ মানে এইটো নিয়ম ধানৰ আগটো আনাটো। তো আমি কেনেকৈ নিয়মটো পালন কৰোঁ, সকলো অসমীয়া মানে মানুহে হয়তো এইটো নিয়ম পালন কৰে, আমিও কৰোঁ। গতিকে চাই থাকক আপোনালোকে আমাৰ লগতে। আপোনালোকো ব'লক পথাৰলৈ ধান আনো নে কি কোৱা জীয়ামিনা? ব'লা এই আমি ধানৰ আগ আনিব আহিছোঁ, চাই লওঁ ব'লা। ধানৰ আগ আনিব লাগে। ধান মানে আমি মই ল'ম, তুমি ল'বা। ধানৰ আগ আনিব লাগে মানে সেইটো নিয়ম। আমি মানে ধান মৰা কটাৰ আগতে ধানৰ আগ এনেকৈ নিয়াটো আমাৰ মানে নিয়ম। এইটো আপোনালোকৰ অসমীয়া সকলোৰে নিয়ম হয়নে নহয় গম নাপাওঁ, কিন্তু আমি মানে এনেদৰে ধানৰ আগ ধান মানে মৰণা মৰাৰ আগতে ধান কাটি নি এনেকৈ আগ এটা নিয়াটো আমাৰ নিয়ম। তেওঁ আমাৰ গোসানী গৈ আছে, আমাৰ গোসানী গৈ আছে। আমাৰ গোসানীয়ে ল'ব আগ আজি ন, আৰু আগটো নিওঁতে মুখেৰে মাত বুলি দিব নোৱাৰে আৰু। তো আপোনালোকে চাই যাওক ভিডিঅ'টো কেনেকৈ আমি আগটো আনো। চাওক পথাৰখন কি ধুনীয়া পথাৰ, এনেকৈ ধানবিলাক কিমান ধুনীয়া আছে। দিয়া হয় না, তললৈ চাই যাবা দেই, তললৈ চাই যাবা। এই আমি একদম আলি দি ধানৰ মাজে মাজে গৈ আছোঁ ন। গৰু সোমাইছে, এয়া গোটেই গছকি নষ্ট কৰি থৈ গৈছে ধানবিলাক। চাবা ভালকৈ যাবা। এইয়া চেনে গৰুৱে নষ্ট কৰিলে। এইয়া দেখিছেনে আপোনালোকে, তেনেই নষ্ট কৰিলে আৰু দিয়া তুমি ধৰা কিন্তু ধান লোৱাৰ পিছত কথা একদম বন্ধ। অ'কে, কথা চথা ক'ব নালাগে। এই দেউতাই ধান কাটিছে আগটো। কলপাতত দিব লাগিব ধানটো। চাওঁ কলপাতখন, সেইটো এয়া আমাৰ ধান দেখিছে, পকিছে পুৰা পকিলে। গোটেই পথাৰখন একদম সোণালী হৈছে ধানেৰে একদম। বঢ়িয়া। দিয়া এই কাচি ল'লোঁ। এতিয়া তুমি ধান ল'লে কথা ক'ব নোৱাৰিবা, চাইলেণ্ট হৈ যাব লাগিব। এতিয়া পিছলৈ চাব নোৱাৰিবা আৰু একদম কথা ক'ব নোৱাৰিবা। আগত একদম তুৰকৈ গৈ থাকিবা, তুৰি মাৰিনা। চাইলেণ্ট। যোৱা পিতাশ্ৰী। যোৱা কৈ থাকা। এই গৰু সোমালে এইবিলাক, এয়া গৰুৱে চেচ কৰি থৈ গৈছে। এইখিনি ধান শুই গ'ল, এইখিনি নষ্ট হৈ গ'ল ধানখিনি, চাচোন শুই গ'ল। আগ লৈ গৈ আছোঁ ঘৰলৈ। জীয়া মানে আগত গৈ আছে একদম, তাই মুখেৰে মাতিব নোৱাৰে যে, কথা ক'ব নোৱাৰে। ৰ'ব, এই কেমেৰাটো কিবা লাগিলে ধৰণৰ হৈ আছে। চাফা কৰি দিলোঁ কেমেৰাটো। এইয়া একদম আমি লুংলুঙীয়া বাটেৰে লোকৰ ঘৰ চোতালে গৈ আছোঁ ধান লৈ। তাই আগত, সেইজনী টিকলি আগত গৈ আছে মাত বোল নিদিয়াকৈ। পুৰা গৰু একদম আহি গ'ল, গৰু অহা টাইম, গৰুবিলাক আহি গ'ল। টিকলি পুৰা ধান লৈ গৈ আছে। গৈ থাকা। পুৰা ধান নেচাবি এজনী। মাতিব নেপায়, তাইক মাতি আছে সেইকাৰণে। উঘালি আই
গৈ থাকা ধুনীয়াকে একদম ধান ললে আহি আছে আমাৰ জীয়ামিনা ঘৰ পালোহি ব'লা ঘৰ পালোহি কিবা নিয়ম কৰিব লাগিব ৰ'বা তুমি ৰোৱা এইখিনিতে ৰোৱা ধূপ চুপ জ্বলাই কৃষ্ণ 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 সেয়া নিয়ম আমাৰ দেই এনেকৈ আমি ধানৰ আগ আনো সেইটো আমাৰ নিয়ম এতিয়া আমাৰ ছোৱালীজনী ফাইনেলি কথা ক'ব পৰা হ'ব মুখখন দেখাই দিয়া এই গোসাঁনী যদি ধান আনিলে এতিয়া কথা ক'ব পাৰিব আৰু ফাইনেলি ধান আনি পাই গ'লোঁ ফাইনেলি আমি ধান আনি পালোঁ মানুহবিলাকে মাতি আছিলে মই মাতিব পৰা নাই কেনেকুৱা পাল লাগিছিলে একেবাৰে কিবা ভাবি আছিলোঁ মই একেবাৰে কিবা লাগিছিলে আৰু ইমান একদম পূৰা লুকলুকীয়া বাতৰি মাজে মাজে আহিছোঁ মানুহৰ পিছফালে পিছফালে আহি ধান আনি ঘৰত প্ৰৱেশ কৰিলোঁ এতিয়া আৰু ধান কাটা দিনলৈ আছোঁ আৰু ধান কাটি কৰি একদম মানে পূৰা আৰু হেৰি হ'ব আৰু মৰণা চৰণা মৰাৰ পিছত আৰু হ'ব আৰু চব এইয়া আমাৰ পিতাশ্ৰী একদম ধান কাটি দিছে নাতিয়েকে ধান আনিছে আনি একদম লক্ষী আজি ঘৰত প্ৰৱেশ কৰিলে আৰু মানে গাটো বেয়া আৰু মোৰ মানে অলপ প্ৰব্লেম চ' নিয়মখিনি দেউতাই কৰিছে চাকি জ্বলোৱা বন্তি জ্বলোৱা সকলো নিয়মখিনি দেউতাই কৰিব তো আপোনালোকে চাই যাওক কি কি নিয়ম কৰিছে দেউতাই নিয়মবিলাক কৰি আছে দেউতাই এয়া মাৰ মানে গাটো বেয়া নিয়মবিলাক দেউতাই কৰিছে আৰু আজি মোৰ চকী আনি দিব বাছা পইচা দি চকীকেইখন উঠাই দিয়া এয়া দেউতাই কৰি আছে নিয়মবিলাক গোসাঁই ঘৰটো দিবানে বন্তি জ্বলাব লাগিব ধূপ পেকেটটো লৈ যোৱা ধূপ পেকেটটো লৈ যোৱা এয়া আমাৰ গোসাঁই ঘৰ মেচ আছেনে আমাৰ গোসাঁই ঘৰ মোৰ অলপ অসুবিধা মানে সেইটো কাৰণে মই সোমাব নোৱাৰিম গোসাঁই ঘৰত তো দেউতাই কৰি আছে নিয়মবিলাক চাই থাকক আপোনালোকে এয়া দেউতাই নিয়মবিলাক কৰি আছে বন্তি জ্বলাইছে এইখিনি পানী হেৰিত কৰি দিব লাগিছিলে এই ফুল গছৰ গুৰিত ঢালি দিব লাগিছিলে পানীখিনি
গোঁসাই ঘৰ কৰি মেলি চব ৰেডি আৰু দেউতাই বন্তি চন্তি জনালে আপোনালোকে জনাবচোন এনেকুৱা নিয়ম আপোনালোকে কৰে নে নকৰে আমাৰ কিন্তু এইটো নিয়ম আছে হয়তো সকলোৰে নাথাকিব পাৰে কিন্তু আপোনালোকে ক'বচোন বাৰু কমেণ্ট ছেকশ্যনত জনাই দিব যে এইদৰে নিয়ম আপোনালোকেও কৰে নে নকৰে ধান অনাৰ ক্ষেত্ৰত আৰু ঘৰ আহি পালোঁ চব নিয়ম নীতি হৈ গ'ল দেউতাই কৰিলে নিয়মবিলাক এতিয়া মই এই মাৰ যে গা বেয়া মাৰ কাৰণে পানী গৰম কৰি আছোঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আৰু যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু যদি মোৰ এনেকুৱা ভিডিঅ' চাব বিচাৰে গতিকে আজিলৈ আহোঁ বাই বাই